ঘটনাৰ ভিতৰত মই একো গম পোৱা নাই ৰাতিপুৱাহে মই গম পাইছে এইটো কামটো ফেয়াৰ প্ৰাইচ চবত লাইচেন্স মানুহ হয় ফেয়াৰ প্ৰাইচ চবত চাউল বিল লোৱা হৈ গ'ল সি সোমবাৰ দিন বাতিব বুলি কৈছে এই যোৱাকালি ৰাতি এনেকা ঘটনাটো এনেকা হৈ গ'ল ইমানেই গম পাইছে মই কি নাম বুলি কৈছে কাম জমহাও কৰ হয় মানুহজন মানুহটো ইয়াতে লেনমূল ইয়াত মানে মাঞ্জা কাৰ্বি আংলঙত চিটিজেনশ্বিপ মানুহ হয় আমাৰ কাৰ্বি আৰু কুকি আগত 93ত ঘটনা হৈছিলে এইটো সময়টো মানে ডিমা হাছাওত সি গুচি গ'ল মানে সেইটোতো তাৰ সব ডকুমেণ্টছটো লেনমূল হয় মানুহটো কিমান বয়স হ'ব 59 এতিয়া কি হৈছে বুলি খবৰ পাইছে মানুহজন একো খবৰ পোৱা নাই মই একো খবৰ পোৱা নাই ৰাতিপুৱা খবৰ পাইছিলে ৰাতি এনেকা হৈছে বুলি এনেকা মানে কি হৈছিল এনেকা মানে মাৰি দিলে বোলে মাৰিছে মাৰি দিলে মৰাই দিলে এই নদীত ডেড বডি পেলাইছে বোলে এইটো নদীটো ক'ত আছে এইটো নদী যমুনা নদী এইটো মাঞ্জা ইয়াতে এইটো যমুনা আপুনি দেখা নাই নেকি অথনি এইটোহে আৰু ইমানটোহে জানিছে মই আপুনি তেখেতৰ কি হয় তেখেতৰ আমাৰ এটা এনেকা একে ট্ৰাইব আছে আৰু আমাৰ থাদৌ ট্ৰাইব আছে একে গাঁও মানুহ হয় একে ট্ৰাইব আছে আৰু সিও কাম জমহাও থাদৌ ট্ৰাইব আছে মোৰ থাদৌ ট্ৰাইব আছে এইটোহে কোনটো জাগাৰ পৰা আহিছে আপুনি মই হাফলং পৰা